এখন জয়াল ঠাইত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যু হোৱা পানীত আছিল অজান ৰহস্য। জুবিনক ইয়ট পাৰ্টিৰ বাবে লৈ যোৱা ঠাইডোখৰ আছিল এখন জয়াল শ্মশান, যি স্থানলৈ স্থানীয় মানুহে নাযায় সহজে। এই স্থানত মহামাৰী ৰোগত আক্ৰান্ত ৰোগীক কোৱাৰেণ্টাইনত ৰখা হয়। তাৰ পিছত মৃত্যু হোৱাৰ পিছত তাতেই সমাধিস্থ কৰা হয়। এক প্ৰকাৰে যেন এখন বৃহৎ শ্মশানথলীহে স্থান। হয়, আপুনি ঠিকেই শুনিছে। জুবিন গাৰ্গক লৈ যোৱা উক্ত দ্বীপটো আছিল ছিংগাপুৰৰ লাজাৰুছ দ্বীপ। ছিংগাপুৰ মেইনলেণ্ডৰ পৰা স্থলপথেৰে প্ৰায় 2 ঘণ্টাৰ বাট লাজাৰুছলৈ। এই লাজাৰুছ দ্বীপত মানুহৰ কোনো বসতি নাই। 19 শতিকা আৰু 20 শতিকাৰ পৰা ছিংগাপুৰৰ এই দ্বীপটো সকলো ধৰণৰ মহামাৰী ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে কোৱাৰেণ্টাইনৰ স্থান হিচাপে আজিও ব্যৱহাৰ কৰা হৈ আছে। ছিংগাপুৰত বিভিন্ন মহামাৰী ৰোগত আক্ৰান্ত ৰোগীক এই লাজাৰুছ দ্বীপত কোৱাৰেণ্টাইনত ৰখা হয় আৰু তাৰ পিছত মৃত্যু হোৱাৰ পাছত তাতেই সমাধিস্থ কৰা হয়। এই লাজাৰুছ দ্বীপটো আচলতে সাধাৰণ ভাষাত এখন বৃহৎ শ্মশানথলীহে। ছিংগাপুৰৰ স্থানীয় মানুহে সাধাৰণতে দিনৰ পোহৰতো এই স্থানলৈ যাবলৈ ভয় কৰে। অতি নিৰ্জন আৰু নিৰিবিলি এই দ্বীপৰ সাগৰত সাঁতুৰিবলৈ গৈ বহু বিদেশী পৰ্যটকে মৃত্যুক আঁকোৱালি লৈছে। কাৰণ বিপদত পৰা অথবা দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিবলৈ কোনো স্থানীয় লোক ইয়াত নাথাকে আৰু সহজে ঢুকি পাব পৰাকৈ ওচৰত কোনো চিকিৎসালয়ো নাই। স্থানীয় লোকে সাগৰৰ পানীক বিষ বুলিয়ে গণ্য কৰে। সেয়েহে উক্ত দ্বীপ বা তাৰ কাষৰীয়া অঞ্চললৈ নাযায় কোনো লোক। আৰু উক্ত সেই স্থানতেই প্ৰাণ হেৰুৱালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।